নমস্কাৰ, অৰ্চনা আছামিজ কিটচেনলৈ। এয়া মই সৰিয়হৰ সৈতে এনেকৈ মানে কান্দুলি মাছৰ তৰকাৰী এখন কেনেকৈ বনাব পাৰি, জোলখন। আৰু মানে এনেকৈ মানে সৰিয়হৰ সৈতে মাছ বনালে বহুত টেষ্টি হয় আৰু ভাল লাগে খাই। ভাতৰ লগত এনেকৈ সৰিয়হৰ সৈতে মাছ বনাই খাই বহুত ভাল লাগে আৰু আপোনালোকক দেখুৱালোঁ। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো পুৰা সম্পূৰ্ণকৈ। ইফালে মাছ ধুনীয়াকৈ মই কাটি বাছি ল'লোঁ আৰু ধুনীয়াকৈ ধুইছোঁ, ভালকৈ লৈছোঁ। আৰু ইফালে মই মছলাখিনি পিচি ল'লোঁ। আলু এটা কাটি লৈছোঁ আৰু ইফালে পিঁয়াজ, জলকীয়া এইখিনিতে মই যোগাৰ কৰি ল'লোঁ ধুনীয়াকৈ। এইফালে মই মাছখিনিত অকণমান হালধি, অকণমান নিমখ সানি লৈ এনেকৈ সানি ল'লে অলপমান ভাল, কেৰাহীটো লাগি নধৰে। এতিয়া মই কেৰাহীত তেল দি দিছোঁ আৰু মাছটো এনেকৈ ফ্ৰাই কৰি লওঁ। তেলটো গৰম হৈ গ'ল। মাছটো হৈছে, এইবাৰ উল্টাই দিওঁ মই। উল্টাই দিলে মানে কালাৰটো এনেকুৱা ধুনীয়া হৈছে। আৰু এনেকুৱা কালাৰ হৈ থাকিলেও হ'ব, বেছি কাঢ়া হ'ব নালাগে। মই কাঢ়া হ'লেও বেয়া পাওঁ, এনেকুৱা কালাৰ হ'লেও হৈ যাব মোৰ কাৰণে। এইফালে লাষ্টত মই আলু এটা সৰু সৰুকৈ টুকুৰা কৰি ভাজি লওঁ। অকণমান আলুটো দি দিম তাতে। আলুটো ভাজা হ'ল, পিঁয়াজ, জলকীয়া অকণমান দি দিছোঁ তেলত। আৰু ইয়াতে মই পিচি লোৱা মছলাখিনি দি দিছোঁ। হালধি, নিমখ আন্দাজমতে দিলে হ'ল আপোনালোকে। ভালদৰে মছলাখিনি অকণমান ভাজি লৈ আৰু তাতে মই অকণমান পানী দিছোঁ, বেছি নহয়। বাতিটোতে, মছলাৰ বাতিটোতে দিছোঁ। আৰু তাৰ লাষ্টত ভাজি আলুখিনি দি দিলোঁ। আলুখিনি অকণমান দেৰি ভাজি, আলুখিনি ধুনীয়াকৈ ভাজা হ'ল। আৰু ইফালে পানী দি দিছোঁ মই। যিহেতু পানী অকণমান দি দিম, বেছিকৈ অলপমান দি দিম, তেতিয়া উতলিলে নিজে শুহি যাব। লাষ্টত মই মাছ দি দিছোঁ। আৰু এনেকৈ মাছৰ আঞ্জাখন বনাই খাই বহুত ভাল লাগে সৰিয়হৰ সৈতে। আৰু মানে ইফালে ধুনীয়াকৈ মাছৰ জোলখন উতলি আছে। আৰু মানে মাছৰ জোল মানে এনেকৈ সৰিয়হৰ সৈতে মানে যদি আপুনি ইফালে হৈ গ'ল মোৰ চব্জিখন, সৰিয়হ মাছে এনেকৈ বহুত ভাল হৈছে, ধুনীয়া কালাৰ হৈছে আৰু খায়ো ভাল লাগিব। আপোনালোকে চাব আৰু এনেকৈ মোৰ ভিডিঅ'টো পুৰা কেনেকুৱা পালে কমেণ্ট কৰি জনাব, ভাল পালে। আৰু লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো পুৰা সম্পূৰ্ণকৈ চাব বাবে আপোনালোক ধন্যবাদ দিছোঁ। আৰু ভিডিঅ'টো পুৰা শ্বেয়াৰ কৰি দিব আপোনালোকে যিমান পাৰে। আৰু তেতিয়ালৈকে বাই বাই সকলোকে।